আজি নাইট ডিউটি আছিল দিনতে অলপ ওলাই আহিলোঁ ছাৰ কেইজনৰ লগত ভাবিলে এটা মিনি ব্লগ বনাওঁ চ' আপোনালোকক দেখাইছোঁ চাওকচোন আজি ফাৰ্ষ্ট টাইম আজি নাম শুনিছোঁ দেই আমি দাদাজনৰ ঘৰত গৈছিলোঁ দাদাজনে বস্তু এটা পাৰিব নামটো শুনা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম নামটো শুনিছোঁ বস্তুটোৰ নাম হৈছে আমলৈ চ' চাওকচোন কি এই বস্তুটো পাৰিবলৈ দাদাই যা যোগাৰ কৰি আছে তাৰপিছত ময়ো লগতে আছিলোঁ এতিয়া দাদাই পাৰিব চাওকচোন কি হয় এতিয়া দাদাজনে পাৰিলে ৰাইট চাইডে এইটো দেখিছেনে তাৰপিছত ইয়াৰ ভিতৰত এটা বগা বস্তু ওলায় সেই বস্তুটো খায় ইয়াত বগা বগা যিখিনি আছে সেইখিনি বোলে আমলৈ এই বস্তুটো বহাগ বিহুৰ আগত বিক্ৰী হয় আৰু কেজি বোলে 600 টকা হয় মই এতিয়াহে গম পাইছোঁ ইয়াত আহি এইটো তেতিয়া যে পাইছিলোঁ তাৰপিছত ছাৰে বনালে মোক অলপ দিলে এতিয়া ভাতৰ লগত খাই আৰু চ' খাই কেনেকুৱা লাগে জনাম বাৰু আপোনালোকে খাই পাইছে যদি কমেণ্ট কৰিবচোন